হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল নৱ আছামিজ ব্লগ। তো আজি মানে কি হ'ল, ডিউটিৰ পৰা কেইটা 3:30মান বজাত আহি মানে ডাইৰেক্ট মানে ৰুমত গৈ গা পা ধুই মেলি মানে মোবাইল চাই আছিলোঁ। তো তেনেকুৱা সময়তে মানে ফোন কৰিলে লগৰ এটাই, লগৰকেইজনে ফোন কৰিলে মানে। তো ফোন কৰিলে মাছ ওলাইছে বুলি ক'লে, তো মাছ ধৰিবলৈ আহিলোঁ। তো মাছখিনিতো আপোনালোকক মই ভিডিঅ'টো দি আছোঁ বাৰু, আপোনালোকে চাব। মাছ মানে তামাম ডাঙৰ মস্ত ডাঙৰ হেৰি শিঙি মাছ। তো আপোনালোকে ভাবিব মাগুৰ মাছ হয়, কিন্তু মাগুৰ মাছ নহয়, শিঙি মাছ। তো ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ। মাছ এনেকুৱা পানীত মাছ পাইছে নাই? হয় কোনোবাই চাওক, ধৰিলে হে? কি হৈছে? মাৰক চলি, এইটো কয় শিঙি মাছ। চাওক এনেকুৱা পানীত মাছ ওলাইছে, কেনেকুৱা পানীত মাছ ওলাইছে। ৰাতি দেখিলে আৰু পাগল হৈ গ'লে কচম আকৌ। নেক্সট চাইডত গ'ল মাছখিনি। হাইটটো তখন ধৰিছিলি তাতে। হয় দাদা, সেই হাত দিলে যে তাতে আছে। দেখিল তাতে হিলাই আছিলে ঘাঁহ। দেখিলি ভিডিঅ' কৰি আছো, মালটো ইয়াতে সোমালে আকৌ। আঠত গ'ল নি? সেই নাই যোৱা, ইয়াতে আছে। ক'ত গ'ল? ঢেৰ আছে, এতিয়াও আছে, বহুতখিনি আছে। এইটো ইয়াত অঁ সেইটো এই ঘাঁহ আগফালে। অঁ সেইটো ইফালে। সৰু মাছটোহে চুকাইছোঁ মই। সৰু নহয়, ডাঙৰ আছিলে। ধনীকণা দিহে চুকালোঁ মই। ধনীকণা নহয়, মাগুৰ। এইটো ইমান দিন ক'ত মাতিলে? মাতিছে। কোনে মাতিছে? ধৰিলি এইটো ব'ল আৰু আছে। ইয়াত ভৰাই থৈ দিয়া আছে এইখিনি চব শিঙি মাছ। এইবোৰ চব ওপৰত ধোৱা মাছ হয়। ইয়াত মানে কালি যোৱা নিশা মানে অলপকৈ মানে বৰষুণ দিছিলে। তো বৰষুণত মানে মাছ আমাৰ মানে যিখন পথাৰত মাছ ধৰিলোঁ ন, অলপো বোকা নাই। আপোনালোক কিছুমানে বিশ্বাস নকৰিব ন, তেনেকুৱা এখন পথাৰত মাছ ধৰিলোঁ মানে। তো চাই থাকক আৰু ভিডিঅ'টো। এতিয়া অকলে ৰুমলৈ গৈ আছোঁ আৰু কি কৰিবা। মানে ৰাতিপুৱা সোনকালে মাতিছিলে বাৰু মাছ ধৰিবলৈ, কিন্তু মোৰ অলপ মানে পলম হৈ গ'ল। কিন্তু এনেই এটা হ'লেও ধৰিলোঁ বাৰু মাছ দেই, মিছ কৰি নিদিলোঁ মানে। মাছ ধৰি বহুত ভাল লাগে মানে, কি মাছ ধৰি খাবলৈ মন নগ'লে কি হ'ব, কিন্তু মাছ ধৰি কিন্তু কামত মজা লাগে। সেইটো কাৰণে মাছ ধৰিবলৈ মাতিলে, সেইটো কাৰণে আহিলোঁ। এটা হ'লেও ধৰিলোঁ আকৌ দেই। তো চাই থাকক আৰু ৰুমলৈ গৈ আছোঁ, ঘৰত গৈ বাকীখিনি গৈ আছোঁ বাৰু। মোৰ লগৰজন দেই, লগৰ এতিয়া এডাল ডিউটিলৈ ওলাই আহিছে মানে এতিয়া। মাছ বিৰাট দৌৰ আছে বাৰু, লগ বনাই আছে নেকি? প্ৰায় ভিডিঅ' দি যা। তো সি মানে ডে চিফ্ট ডিউটি যায়, এতিয়া 8টা বজাত ওলাই গৈছে। তো মোৰ মানে নাইট চিফ্ট চলি আছে ডিউটি। তো মই কি কৰোঁ মই আপোনালোকক দেখাম বাৰু।
শেষলৈ চাব ভিডিঅ'টো, অলপো স্কিপ নকৰিব। আৰু ইমান দিন ভিডিঅ' দিব পৰা নাছিলোঁ, মানে মই কি হ'ল এনেকৈ কামৰ ক্ষেত্ৰত বহুত বিজি থাকোঁ মানে, সেইটো কাৰণে তো ভিডিঅ' চিডিঅ' দিব পৰা নাছিলোঁ। তো এতিয়া আকৌ নতুন মানে লাহে লাহে এতিয়া মই আকৌ ভিডিঅ'বোৰ দি থাকিম আৰু যদি আপোনালোকে ছাপোৰ্ট কৰে, যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো নতুনকৈ কোনোবাই চাই আছে ন, তেতিয়াহ'লে বেল আইকনটো প্ৰেছ কৰি দিব আৰু দেই। আৰু পাই গ'লোহি এতিয়া, আৰু ৰাতিটো এনেও 3:30 গা ধুলোৱে, আৰু গা চা ধুই এতিয়া ৰুম পাই গ'লোহি আৰু তেনেকৈ বিন্দাছ শুম আৰু মানে টিভি চাবি মই শুই আছোঁ। এতিয়া আমাৰ গোটেই লেতেৰা হৈ আছে আৰু কি ক'বা, ফুটটো লগাই ল'ব লাগিব ৰুম-চুম। তো ভিডিঅ'টো মানে মই ইউটিউবত দিম বুলি বা ভ্লগ হিচাপে মই বনোৱাই নাছিলোঁ ভিডিঅ'টো। তো জাষ্ট মানে ষ্টেটাছ লগাম বুলি বনাইছিলোঁ। তো এতিয়া ভিডিঅ'টো অলপ দীঘলীয়া হৈ গ'ল যে, সেইটো কাৰণে মানে অলপ দীঘল কৰি দিম বুলি ভাবিলোঁ ভিডিঅ' বুলি। আপোনালোকেও চাওক মানে এনেকুৱা মাছ পালোঁ ধৰিলোঁ। তো তেনেকৈ মানে আৰু মই যে কৈছিলোঁ যে কি কাম কৰোঁ মই কেৰেলাত, মই এই ফ'ৰগ্লিফখন চলাওঁ। তো চলাওঁ মানে মই ভিডিঅ'টো দিম বাৰু, আপোনালোকক চাই ল'ব ধুনীয়াকৈ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ কেতিয়াও নাপাহৰিব। আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই যেতিয়া নেকি নতুন নতুন ভিডিঅ'বোৰ আপডেট দি থাকিম, তেতিয়া আপোনালোকৰ তাত নটিফিকেশ্যন মতে আপোনালোকে যাব আৰু চাব, আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাই দিব। আৰু কোন ঠাইৰ পৰা আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে, তো সকলোখিনি কমেণ্টত জনাই দিব। তো এতিয়ালৈ বাই বাই, আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। তো বাই। এটি প্রভা তোমার হাগি।